সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি মই এখন মেখেলা চিলাই দেখাম। মেখেলাটো সকলোৱে চিলাব জানেই, কিন্তু সকলোৰে মেখেলা চিলোৱা পদ্ধতিবিলাক বেলেগ বেলেগ হয়। এইযোৰ হৈছে মেচিন মেড এযোৰ কাপোৰ হয়। এই মেচিন মেড কাপোৰবিলাক আচলতে বজাৰৰ পৰা কিনিবলৈ একেবাৰে মন নাযায়, কিন্তু কম দামত যিহেতু পাওঁ, গতিকে ডিজাইনবিলাকো বহুত ভাল লাগে, সেইকাৰণে কিনিবলৈ বাধ্য হওঁ। বাৰু সেইবিলাক কথা বাদ, এতিয়া মই মেখেলাখন কেনেকৈ চিলাওঁ আপোনালোকে সেইটো চাই যাওকচোন। মই মেখেলাখনৰ প্ৰথমতে দুইটা ছাইড জইন কৰি লওঁ। এনেদৰে দুটা পাৰ্ট মই জইন কৰি ল'লোঁ। তাৰপৰা এনেকৈ দীঘে দীঘে সম্পূৰ্ণ ফলছটো লগাই ল'ম। ফলছটো লগাই ল'লোঁ মই। এই প্ৰচেছটো চাব এতিয়া মই কেনেকৈ চিলাওঁ। এই প্ৰচেছটোত বহুতে নিচিলায়, সেইকাৰণে মেখেলাখনৰ ফিনিচিংটো বেয়া হয় দেখিবলৈ। এই মানে প্ৰচেছটোত যদি চিলোৱা হয়, এনেকৈ দীঘে দীঘে গোটেই একদম ফলছটোৰ পৰা চিলাইটো মাৰিব লাগিব। এইটো দেখিছে, ফলছটো মূৰৰ পৰা চিলাইটো এনেকৈ মাৰিব লাগিব, তেতিয়া ফিনিচিংটো বেছি ধুনীয়া হয় মেখেলাখনৰ। শেষত আপোনালোকে দেখা পাব সেইটো। ফলছটো লগোৱা হৈ গ'ল। এতিয়া এই ফলছটো এনেকৈ উল্টা কৰি এনেকৈ চিলাই মাৰি দিম। এই চিলাইটো মেচিনত মৰাতকৈ হাতেৰে মাৰিলে আচলতে বেছি ধুনীয়া লাগে, বেছি ভাল লাগে, কিন্তু হাতেৰে মাৰিবলৈ যিহেতু কষ্ট হয়, মই প্ৰায় মেচিনতে মাৰি দিওঁ। পাট বা মুগাৰ কাপোৰবিলাক চিলালে কিন্তু হাতেৰে মাৰি দিওঁ। এতিয়া হৈ গ'ল চাওক মেখেলাখন। ইয়াৰ ফিনিচিংটো আপোনালোকে চাব কেনেকুৱা হয়। মানে কাঁহকেইটা বিশেষকৈ মন কৰিব, এইটো কাঁহটো দেখিছে, এইটো জইনটো এনেকৈ লুকাই যায় এনেকৈ চিলালে। এইফালৰ ছাইডটো লুকাই গৈছে দেখিছে, আৰু ইটো ছাইড দেখাম ৰ'ব, চাওক এইফালেও লুকাই গৈছে। এনেকৈ চিলালে আচলতে এইটোহে আচলতে শুদ্ধ পদ্ধতি মেখেলা চিলোৱাৰ। এনেকৈ চিলালে দেখিবলৈ ভাল লাগে। ওচৰতে এখন মেখেলা আছে, মই দেখাবৰ কাৰণে আনিছোঁ। এইখন মই চিলোৱা মেখেলা নহয়, এইখন দৰ্জীক দিছিলোঁ চিলাবলৈ। চাওক কেনেকৈ চিলাইছে। এইটো আচলতে একেবাৰে ভুল। এনেকৈ আচলতে মেখেলাখন নিচিলায়, মেখেলাখন এনেকৈ চিলায়, মই যেনেকৈ চিলালোঁ। আপোনালোকে যদি মেখেলা চিলায়, যদি মোৰ এই প্ৰচেছটোত নিচিলায়, তেতিয়াহ'লে এই প্ৰচেছটোত চিলাই পেলাই চাবচোন, মেখেলাখনৰ ফিনিচিংটো বেছি ধুনীয়া হয়। বাকী মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।